টিনেন্সি আৰু লিজ দুইটা শব্দৰে অৰ্থ একে যদিও আইনত ক্ষেত্ৰত পাৰ্থক্য আছে। টিনেন্সি হ'ল শ্বৰ্ট টাৰ্ম আৰু ফ্লেক্সিবল, লিজ হ'ল লং টাৰ্ম আৰু লিগেলি ষ্ট্ৰংগাৰ। টিনেন্সি আৰু লিজ দুইটা ভাড়া থাকিবলৈ কৰা চুক্তি, অৰ্থাৎ বেছিভাগ মিনিং একেই, কিন্তু পাৰ্থক্য সময় আৰু আইনগত শক্তি। টিনেন্সি সাধাৰণতে স্বল্পম্যাদী, অৰ্থাৎ 11 মাহৰ বাবে কৰা হয় আৰু কোনো ৰেজিষ্ট্ৰেশ্যনৰ তেনেকুৱা কোনো দৰকাৰ নহয় আৰু ই সহজ আৰু ফ্লেক্সিবল। কিন্তু লিজ সাধাৰণতে দীঘলীয়া চুক্তি, 1 বছৰৰ পৰা 10 বছৰ বা তাৰো অধিকৰ বাবে লিজ ব্যৱহাৰ কৰা হয় আৰু ৰেজিষ্ট্ৰেশ্যন এক্ট অনুসৰি লিজ আপোনাৰ ৰেজিষ্ট্ৰেশ্যন কৰাটো বাধ্যতামূলক। ইয়াৰ আইনী সুৰক্ষা আৰু স্থিৰতা টিনেন্সিতকৈ বেছি। তো গতিকে অৰ্থাৎ টিনেন্সি আৰু লিজৰ অৰ্থ একে যদিও কিন্তু আইনত দৃষ্টিভংগীত দুটাৰ মাজত পাৰ্থক্য আছে। একে আষাৰে যদি ক'ব খোজোঁ, টিনেন্সি হ'ল শ্বৰ্ট টাৰ্ম আৰু ফ্লেক্সিবল আৰু লিজ হ'ল লং টাৰ্ম আৰু লিগেলি ষ্ট্ৰংগাৰ। ধন্যবাদ।